So guys, welcome back to another vlog. Azir vlog to all of special hobo goi ase karon aji ami ataibor goi asu Balilesat thoka mondiroloi. Mondir tu ki asil? Kali mondir no? ঠিক আছে Balilesa Kali mondiroloi goi asu. Uddeshyo eta loi goi asu asalte eta goi asu Siku, Ma, moi, Kurima, Tiku, Nimi. So guys, বেছি ডিস্টেন্স নহয় আমি যেটো জায়গাত গৈ আছো বালিলেছা মন্দিৰত আমাৰ ঘৰৰ পৰা মাত্ৰ 8-10 কিলোমিটাৰ মান ডিস্টেন্সত আছে আগতে গৈছো কেইবাবাৰো আৰু আজি গৈ আছো গতিকে বলক ভিডিওটো কন্টিনিউ কৰি চাই থাকক আৰু যদি ভিডিওটো ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ মাজে সময়ে মাহতৰ লগত এনেকৈ কৰবালৈ ওলাই আহি ভাল লাগে আজিও মন্দিৰত অহা উদ্দেশ্যৰে পৰিয়ালৰ মানুহসকলৰ লগত ওলাই আহি মনটো কিবা এটা ভাল লাগিছে আজি কো আমি ক'ত গৈ আছো বালিলেছা মন্দিৰত আমি কি কৰিব গৈ আছো ভালকে ক পাৰা উৰে দিবা কোনে দিব উৰে আইতা আৰু বৰমাই বালিলেছা মানে কি গাইজ আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই যাম আৰু 2-3 মিনিট মানৰ ভিতৰত আৰু ইয়াতে মোৰ মামাহঁতৰো ঘৰ হয় অৰ্থাৎ মাৰ মাকহঁতৰ ঘৰ গতিকে মায়ে কিছু পুৰণি স্মৃতি শ্বেয়াৰ কৰি আছে সেইবিলাক বস্তু আমি শুনি গৈ আছোঁ পথাৰত আহিছিল চাৰিব আহিছিল খেতি মাটি আছিল এইবিলাক কাহিনী শুনি গৈ আছোঁ আৰু ঠিক আছে তো এয়া আৰু কাহিনী শুনি গৈ আছোঁ আৰু 2-3 মিনিট মানৰ ভিতৰত আমি আমাৰ ডেষ্টিনেশ্যন গৈ পাম তো গাইজ আমাৰ মা কৈ আছে মানে ইয়াৰলৈ ডিষ্টেঞ্চ মাত্ৰ 2 কিলোমিটাৰ আৰু এইখন স্কুলত মা পঢ়িছিল ইফালে এইখন এখন হাইস্কুল আছে যিখন হাইস্কুলত মা পঢ়িছিল এইটো বহু বছৰ আগৰ কথা না এইটো কাৰণে 20 বছৰ আগত গাড়ীৰ পৰা বস্তুখিনি নমাই ল'লোঁ আৰু এতিয়া চাকি ধূপ লৈ ল'ম দোকানৰ পৰা একদম বাইদেউ ধুনীয়াকৈ সাজি পেলাই লৈ যাওক এইখন হৈছে মন্দিৰৰ মুখ্য তোৰণ আহি পাওঁতে আমাৰ পলমে হ'ল এতিয়া আমি কাউণ্টাৰত গৈ পেলাই পাৰ উৰুৱাই দিয়াৰ বাবে ইয়াতে কুপন ল'ব লাগিব শনিবাৰ আৰু মঙলবাৰে মন্দিৰত বহুত ভক্তৰ সমাগম হয় বিশেষকৈ যিসকল মানুহে পাৰ ছাগলী আদি বলি দিয়াৰ মানস কৰে তেওঁলোকে মঙলবাৰ বা শনিবাৰে ইয়ালৈ আহে দুদিনমানৰ পৰা বৰষুণজাকে খুব বেছি ডিষ্টাৰ্ব কৰিছে যলৈকে গৈছোঁ বৰষুণজাক পিছে গৈছে আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ল সেইকাৰণে কিবা মনটো বেয়া লাগি গ'ল মন্দিৰৰ কেম্পাছৰ ভিতৰত এইটো এটা বিৰাট ডাঙৰ পুখুৰী আছে চিকু আৰু মই এবাৰ পুখুৰী পাৰলৈ ফুৰিবলৈ আহিলোঁ এয়া মা আৰু খুৰীমাও আহিল পুখুৰী পাৰলৈ এয়া বলি চলি আছে কিন্তু বলি মই চাব নোৱাৰোঁ সেইবাবে আপোনালোককো দেখুওৱা নহ'ল আৰু এতিয়া হৈছে পুষ্পাঞ্জলি লোৱাৰ সময় গতিকে সকলো ভক্তবিলাকে মন্দিৰৰ ফ্ল'ৰত বহি লৈছে আৰু ময়ো বহি ল'লোঁ অকণমান পদজল মুখত দিলোঁ আৰু এইটো হ'ল কালী মন্দিৰটোৰ কাষতে লাগি থকা শিৱ মন্দিৰ ইয়াতে আমি শিৱ বাবাক আৰাধনা কৰিম টিকু নিমি আৰু মই তিনিও আহিছোঁ আৰু ইয়াৰ পৰা আমি ডাইৰেক্টলি ঘৰলৈ ওলাই যাম এই নিমি কি কৰিছা গৰম লাগিছে মা আৰু খুৰীমাৰ লগত এটা চেলফি ক্লিক কৰিব বিচাৰোঁতে ভিডিঅ' ৰেকৰ্ডিঙে হৈ গ'ল কি লাগিব বাপৰে এইটো নালগে বেলেগ কিবা ল মন্দিৰৰ অস্থায়ী দোকানকেইখনৰ পৰা মাহঁতে এপদ-দুপদমান কিবা বস্তু কিনি ল'লে তো গাইজ আজিও বৰষুণৰ বাবে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ উপায় নাই বতৰ খুবেই বেয়া আপোনালোকে চাওক
বৰষুণ দি আছে গতিকে আৰু সম্ভৱ নহ'ল সকলো বস্তু দেখুৱাটো গতিকে ওচৰ জেগা যিহেতু নেক্সট টাইম আৰু আহিম ভালদৰে দেখুৱাম আপোনালোকে আহিব পাৰে খুব মানে মানুহে বিশ্বাস কৰে যে মনে ভবা কথাবিলাক যদি ইয়াত আহি পেলাই বিচৰা যায় তেতিয়াহ'লে পূৰণ হয় বুলি এটা লোকবিশ্বাস আছে গতিকে এয়াই আৰু গৈ থাকোঁ হোটেলত গৈ গোটেইকেইজনে একাপ চাহ খাই ল'লোঁ আৰু এয়া আমাৰ মিছেছ ডেকা গাড়ী লৈ আহিল তো গাইজ এতিয়া আমি ঘৰমুৱা হ'লোঁ আৰু আহোঁতে আমি এতিয়া নলবাৰী হৈ আহি আছোঁ কাৰণ মন্দিৰলৈ মাহীও গৈছিল আৰু মাহীক আমি ঘৰৰ সন্মুখতে নমাই থৈ যাম তো গাইজ আমি আহি পালোঁ বৰাজৰা বাসন্তী মন্দিৰ আৰু এই বাসন্তী মন্দিৰৰ গোটেই কেম্পাছটো ইমান ধুনীয়াকৈ ইমান পৰিপাটিকৈ বনাইছে এই জেগাখিনি পালে মোৰ মনটো কিবা বিশেষ ভাল লাগে কি লৈছা তুমি তুমি কি লৈছা তুমি কি লৈছা তুমি কি লৈছা আমি আহি ঘৰ পাম আৰু বেছি সময় নাই তো আজি ভিডিঅ'টো আছিল ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ কেনে লাগিল গৈ হে অঁ